সুৰভি কলিতা যিগৰাকী নাৰীয়ে অসাধাৰণ কৰ্মৰ জৰিয়তে এক আদৰ্শৰ পৰিচয় দিছে। ধৈৰ্য, সাহস আৰু প্ৰবল আত্মবিশ্বাস থাকিলেই যে মানুহে অসাধ্যও সাধন কৰিব পাৰে, মৃত্যুকো হৰাব পাৰে, তাক যেন বাস্তৱত প্ৰতিফলিত কৰিছে এইগৰাকী নাৰীয়ে। সুৰভি কলিতা এগৰাকী HIV পজিটিভ ৰোগী। তাৰ পিছতো সুৰভিয়ে চিকিৎসালয়ৰ বিচনা বা ঘৰতে বহি মৃত্যুক অপেক্ষা কৰা নাই। আৰম্ভ কৰিছে এক জীৱন সংগ্ৰাম। এখন গৰুৰ ফাৰ্ম খুলি তেখেতে এগৰাকী সফল ব্যৱসায়ী নহয়, এগৰাকী সফল নাৰী হিচাপে সমাজত চিনাকি দিছে। পৰিয়াল, ঘৰ সকলো আছিলে, কিন্তু সকলো থাকিও আজি মই অকলশৰে নিসংগ জীৱন কটাইছোঁ। আজিৰ পৰা 10 বছৰ আগত মোৰ স্বামী আৰু মোৰ কণমানি 9মহীয়া ছোৱালী এজনী আছিলে। মোৰ স্বামী কৰ্মসূত্ৰে বাহিৰত আছিলে। এবাৰ ঘৰত অহাৰ পাছত তেওঁ সাধাৰণ জ্বৰত পৰিলে। জ্বৰ, চৰ্দি, কাহ, লাহে লাহে তেওঁ বেছি অসুস্থ হৈ পৰিল আৰু তেনেকেই এদিন ঢুকাই থাকিলে। পিছত গম পালোঁ তেওঁ HIV পজিটিভ আছিল। এই HIV পজিটিভ এই বেমাৰটো কি মোৰ একো জ্ঞান নাছিল। পিছত গম পালোঁ এইটো এটা মাৰাত্মক বেমাৰ। সেয়েহে ডাক্তৰে ক'লে মই আৰু ছোৱালীজনীয়ে পৰীক্ষা কৰিব লাগিব। মোৰ পজিটিভ ওলালে। ভাগ্য ভাল মোৰ ছোৱালীজনীৰ নিগেটিভ ওলাইছিল। গাঁৱৰ মানুহে এইটো কথা গম পালে যে এইটো এটা মাৰাত্মক বেমাৰ বুলি। ছোৱালীজনীক ৰাখি সমাজখন আৰু মোৰ ঘৰখনে মিলি সিদ্ধান্ত ল'লে যে মই সেইখন গাঁৱত থাকিব নোৱাৰিম। সেয়েহে মোক এজনী ক্ষীৰতী গাইৰ সৈতে গাঁৱৰ পৰা উলিয়াই দিলে। এখন সমাজে মোক নিৰ্বাসিত কৰি মোক অকলে থাকিবলৈ শিকালে। ভাবিলোঁ গাখীৰ বিক্ৰী কৰি মই জীৱনটো নিৰ্বাহ কৰিম, কিন্তু মোৰ পৰা গাখীৰ কোনেও নিকিনে, মোৰ ওচৰলৈ কোনো মানুহ নাহে। সেয়েহে মই কম দামতেই গাখীৰ বিক্ৰী কৰিবলৈ ল'লোঁ। মানুহে মোক ইটিকিং কৰিবলৈ ধৰিলে। দোকানলৈ গ'লে দোকানীয়ে মোক বস্তু দলিয়াই দিয়ে। তেনেকুৱা বিভিন্ন সমস্যাত মই ভুগিবলৈ ল'লোঁ। মাজে মাজে ভাবিলোঁ মই ছুইচাইড কৰিম, কিন্তু ছোৱালীজনীৰ কথা ভাবি মই সেই সিদ্ধান্তটো নল'লোঁ। এদিন মই ছোৱালীজনীক চাবলৈ গ'লোঁ, কিন্তু ছোৱালীজনীক চাবলৈ নিদিলে। অকলে থাকিব ভয় নালাগিল। এজনী নাৰীৰ ভয়ৰ কাৰণ হৈছে নিজৰ দেহটো, কিন্তু মইতো HIV পজিটিভ, মোৰ ওচৰলৈ কোন আহিব? হঠাৎ এদিন স্বাস্থ্য বিভাগৰ পৰা মানুহ আহিলে। আহি মোক HIVৰ বিষয়ে সকলো বুজাই ক'লে আৰু ART ল'বলৈ মোক পৰামৰ্শ দিলে। আৰু ডাক্তৰৰ পৰামৰ্শ মতে মই চিকিৎসা আৰম্ভ কৰিলোঁ। লাহে লাহে মোৰ স্বাস্থ্যৰ উন্নতি ঘটিলে। তেওঁলোকে মোক মনোবল দিলে। মই সাহস পালোঁ। ভাবিলোঁ মোৰ কৰ্মক্ষেত্ৰখনত মই আৰু আগবাঢ়ি যাম। এজনী দুজনীকে মই গাই গৰু বৃদ্ধি কৰিবলৈ ল'লোঁ আৰু তেনেকৈ আজি আহি এইখিনি পাইছোঁহি। যিসকল HIV পজিটিভ ৰোগী তেওঁলোকক মই ক'ব বিচাৰিম যে HIV মানে মৃত্যু নহয় বা জীৱনটো শেষ হৈ যোৱা নুবুজায়। এজন ব্যক্তি যেতিয়া HIV পজিটিভ হ'ব তেতিয়া তেওঁক লগে লগে এণ্টি ৰিট্ৰ'ভাইৰেল থেৰাপি সংক্ষেপত ART দিয়া হয়। আৰু HIV পজিটিভ ব্যক্তিজনে যদি ART মেডিচিন ৰেগুলাৰলি লৈ থাকে তেতিয়াহ'লে তেওঁলোকে এক সুস্থ জীৱন যাপন কৰিব পাৰে। ডাক্তৰৰ
পৰামৰ্শ, চেষ্টা আৰু মনোবলৰ বাবে সুৰভিয়ে এদিন নিজকে HIV মুক্ত কৰি তুলিবলৈ সক্ষম হয় আৰু এনেকৈয়ে তাই পুনৰ সুখৰ জীৱন আৰম্ভ কৰে। কেঁচুৱাতে এৰি থৈ অহা ছোৱালীজনীক পৰিয়ালৰ মানুহে সুৰভিৰ হাতত গতাই দিয়ে।